মোৰ চহৰত আজি বৰষুণ দিছে। এইটো সেইখনেই চহৰ যাৰ ট্ৰেফিক আৰু বৰষুণ মোৰ খুবেই প্ৰিয়। গুৱাহাটীত এটা ঠাই আছে খানাপাৰা, আৰু তাতেই এটা পেট্ৰল পাম্প আছে য'ত প্ৰায় নিশাবোৰত মোৰ চাহৰ আড্ডা হয়। গভীৰ ৰাতিলৈ খোলা থাকে মাৰৱেড পেট্ৰল পাম্প, খানাপাৰা। সেইদিনাও বৰষুণ দিছিল, ঠিক আজিৰ দৰেই। সেইদিনাও বতৰৰ মেজাজ যেন অলপ ৰোমান্টিক আছিল, যেন প্ৰেমৰ সাগৰত ডুবি আহিছিল বৰষুণ মিশ্ৰিত চেঁচা বতাহজাক। তেনেকুৱাই এজাক বতাহে মোৰ দেহ মনত শিহৰণ তুলি চোঁৱাই বৈ গ'ল, আৰু ঠিক সেই সময়তে এণ্ট্ৰি হয় তাইৰ, মাহী। এনেকুৱা লাগিলে যেন চিনেমাত শ্ল' মোশ্যনত এণ্ট্ৰি কৰাৰ দৰেই মোৰ জীৱনত কোনোবা এণ্ট্ৰি কৰিলে। লাহেকৈ সেমেকা চুলি তাৰি লিহিৰি আঙুলিবোৰেৰে কাণৰ পিছফালে খুচি দিয়াৰ লগে লগে দেখা পালোঁ বৰষুণৰ কেইটামান টোপাল যেন তেওঁৰ গালত জোনাকী পৰুৱাৰ দৰে জিলিকি আছিল। কি যে মন মুগ্ধ কৰা দৃশ্য। সচৰাচৰ মই খুলি কথা ক'ব নোৱাৰোঁ, কিন্তু সেইদিনা যেন কেৱল তেওঁৰ দুচকুৰ সৈতে খন্তেকতে বহু কথা পাতিছিলোঁ। সেই সময়ত মোৰ মনত কেৱল এটাই কথা বাৰে বাৰে আহি আছিল, সৌন্দৰ্যৰ দেৱী হয় তুমি। যদি মই কওঁ মই তোমাৰ প্ৰেমত পৰিছোঁ, অনুগ্ৰহ কৰি তুমি মোক ভুল নুবুজিবা। আজি বৰষুণৰ লগত কিছুমান স্মৃতি আহিছে। আজি আকৌ সেই পেট্ৰল পাম্পত বহি আছোঁ, চাহৰ কাপত শোষা মাৰিছোঁ, আৰু মনত পেলাইছোঁ সেই বৰষুণৰ নিশাটো, যি নিশা মই আহিছিলোঁ চাহ খাবলৈ, কিন্তু নিজৰ হৃদয় হেৰুৱাই থৈ আহিলোঁ। হ'ব, আকৌ কেতিয়াবা লগ পাম তোমাক, এনেকুৱা বৰষুণৰ নিশাতে একাপ চাহৰ সৈতে। তেতিয়ালৈ